আজি ভিডিঅ'টো তোমালোকৰ কাৰণে অলপ ইম্পৰ্টেণ্ট, যদিও জানা কিছুমানে, তথাপি কিছুমানৰ কাৰণে অলপ ইম্পৰ্টেণ্ট, কাৰণ দশমিক পূৰণ, হৰণ, যোগ, বিয়োগ এইবিলাক অলপ শিকাম। আৰু এটা যোনটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট আৰু তোমালোকৰ কনফিউজ হয়, যেন মাইনাছ প্লাছ এইবিলাক কেনেকৈ কৰা হয়, যে প্লাছ মাইনাছ 2-3টা কৰি থাকে, তোমালোকৰ বহুত কনফিউজ হয়, সেই বস্তুটো অলপ শিকাম। তো তোমালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা মন দি চোৱা, মনোযোগেৰে চাই থাকা। প্লাছ মাইনাছৰ পৰা শিকাই যাইছোঁ, যেনেকৈ প্লাছ কেনেকৈ কৰিব লাগে তোমালোকে জানাই না। ধৰা এনেকৈ মই একেবাৰে শিকাইছোঁ, ফাৰ্ষ্টৰ পৰা শিকাই আছোঁ, যদিও জানা তথাপি শিকাই আছোঁ। 2 5 6 9 0 4 এনেকুৱা যদি থাকে তো এইটো প্লাছ কৰিলে কি হ'ব, এইকেইটা প্লাছ কৰি দিয়া। 6 আৰু 4 কি হ'ব, 6 আৰু 0টো 6এই হ'ব, 0ৰ লগত যি প্লাছ কৰিলে সেইটোৱে হয়। তেনেহ'লে 6 আৰু 4 কি 10, তেনেহ'লে 0, হাতত কি 1, 5 আৰু 9 14, আৰু হাতত 1 15, 5 হাতত 1 2 আৰু হাতত 1 3, এইটো হৈ গ'ল প্লাছ। তো প্লাছ যদি তোমালোকে এনেকুৱা পথালিকৈ যদি কৰিব যোৱা, যেনেকুৱা 3 4 2 প্লাছ 5 6 প্লাছ 9 প্লাছ 11, এনেকুৱা যদি পথালিকৈ যদি তোমালোকে প্লাছ কৰিব যোৱা, তেনেহ'লে চোৱা কেনেকৈ কৰিব লাগে। ফাৰ্ষ্টৰ পৰা একেবাৰে মানে সোঁফালৰ পৰা তোমালোকে এটা অংকবিলাক ধৰি যাওঁ, যে একেবাৰে এইটো সংখ্যাৰ কি সোঁফালৰ অংকটো কি আছে, 1 আছে। চ' 1 আৰু ইয়াতে কি এইটোৰ সোঁফালে একেবাৰে 9 আছে, তেনেহ'লে কি 1 আৰু 9, তেনেহ'লে 10, ইয়াতে একেবাৰে সোঁফালৰ ফাৰ্ষ্টৰটো 6, 10 আৰু 6 16, আৰু ইয়াতে আছে 2, 16 আৰু 2 18, 8 লিখিলা, হাতত কি হ'ব 1, আকৌ ফাৰ্ষ্টৰটো কাম শেষ, তেনেহ'লে ছেকেণ্ডটো চোৱা, ইয়াতে কি 1 আছে, ছেকেণ্ডটোৰ 1, আৰু ইয়াতে কি ছেকেণ্ড নাই, মানে ফাৰ্ষ্টৰটো কাম শেষ, তেনেহ'লে এইটো বাদ দিয়া, এইটোৰ কাম হৈ গৈছে। ইয়াতে ছেকেণ্ড এটা আছে 5, চ' 1 আছিল আৰু 5, তেনেহ'লে 6, আৰু ইয়াতে কি আছে 4, 6 আৰু 4 10, আৰু হাতত কিমান আছিল 1, তেনেকৈ 11ৰ 1 হাতত 1, ইয়াতো ছেকেণ্ডটোৰ কাম শেষ, তো এইটো বাদ দিয়া, এইটো কি ফাৰ্ষ্টতে কাম শেষ হৈছে, তো এইটো বাদ দিয়া, এইটো ছেকেণ্ডটোৰ কাম শেষ, এইটো বাদ দিয়া, এইটো কি ইয়াতে থাৰ্ড অকল ইয়াতেই আছে, তেনেহ'লে কি হাতত 1 আছিল, আৰু ইয়াতে কি থাৰ্ড নম্বৰ কি 3, 1 আৰু 3 4, এনেকৈ পথালিকৈ এইবিলাক কৰা হয়। তো মাইনাছটো তেনেকুৱাই, তো মাইনাছ যদি কৰা 2 0 9 9 4 এনেকুৱা যদি কৰা, তেনেহ'লে চোৱা 9 প্লাছ 4 গ'লে কি 5, 0ৰ পৰা 9 যাব নোৱাৰে, 1 ধাৰ কৰা, 1 ধাৰ কৰি কি হ'ব 10 হৈ যাব, 10ৰ পৰা 9 গ'লে 1, ইয়াতে 1 আছিল 1, এনেকৈ কৰি দিলে হৈ গ'ল। তেনেকৈ পথালিকৈ আকৌ 4 6 2 0 মাইনাছ 2 2 9, এইটো যদি কৰা, তেনেহ'লে চোৱা একবাৰে সোঁফালৰ পৰা চোৱা 9 আছে আৰু 0 আছে, তো 0ৰ পৰাতো 9 যাব নোৱাৰে, তেনেহ'লে কি কৰিব লাগিব, ধাৰ কৰিব লাগিব। 1 ধাৰ কৰা, ইয়াতে কি 10 হৈ গ'ল, 10ৰ পৰা 9 গ'লে 1, ইয়াতে 1 লিখা, তেনেহ'লে কি ইয়াৰ পৰা 1 ধাৰ কৰিছোঁ, ইয়াতে 1, তো 1ৰ পৰাতো 2 যাব নোৱাৰে, মানে ইয়াৰো ছেকেণ্ড চোৱা 1ৰ পৰা 2 যাব নোৱাৰে, তেনেহ'লে কি হ'ব 1 ধাৰ কৰিব লাগিব, আকৌ কি হ'ব এনে ইয়াতে 11 হৈ যাব, 11ৰ পৰা 2 গ'লে কি 9 হৈ যাব, 9, ইয়াতে কি 5 ৰ'ল, 5ৰ পৰা 2 গ'লে 3, আৰু ইয়াতে 4, ইয়াতেতো একো নাই 4th নম্বৰত, তো 4ৰ 4 লিখি দিলে হৈ গ'ল। এনেকৈ কৰা হয়। তো প্লাছ গ'ল, মাইনাছ গ'ল, এতিয়া চোৱা ইনটুবিলাক কেনেকৈ কৰিব, তো 2 3 9 4, এইটো কিন্তু এইবিলাক তোমালোকে জানা, তথাপিও মই শিকাই আছোঁ। ফাৰ্ষ্টত কি কৰিব লাগিব, তলৰবিলাকে দি ওপৰবিলাকক পূৰণ কৰিব লাগিব। তো তলৰবিলাকক একেবাৰে সোঁফালৰ পৰা চাব লাগিব, সোঁফালৰটো দি ওপৰৰ দুয়োটাৰে পূৰণ কৰিবা। তো 4 3 গুণ 12 2 হাতত 1, 4 2 গুণ 8 হাতৰ 1ত 9, তো 1 গড় বাদ দিবা, তুমি কাটা চিহ্ন দিব পাৰা। আকৌ 9 3 গুণ 27, 27ৰ 7, 27ৰ 7 হাতত 2, 9 2 গুণ 18, আৰু হাতত 2 20, পূৰা লিখি দিলা। এতিয়া এইকেইটা তুমি প্লাছ কৰি দিয়া, 2 হ'ব, 9 আৰু 7 কিমান হ'ব 16ৰ 6, হাতত 1 0, আৰু হাতত 1 আছিল, তেনেহ'লে 1 লিখি দিয়ে, আৰু 2, এনেকৈ হৈ গ'ল। এনেকৈ 2 শাৰী 3 শাৰী এনেকৈ ডাঙৰবিলাক কৰিব পাৰা। জাষ্ট কি
ফাৰ্ষ্টত এইটো দি এই দুয়োটা কৰিবা, এটা লাইন গ'ল, আকৌ কি এইটো তলৰ পৰা ষ্টাৰ্ট কৰিবা, যিটো এটা গ'ল মানে এইটোৰ পৰা ষ্টাৰ্ট হৈছিল, তেতিয়া আকৌ বেলেগটো যে কৰিবা, চ' এইটো তলৰ পৰা ষ্টাৰ্ট হ'ব, এইটো ইয়াৰ পৰা কিন্তু ষ্টাৰ্ট নহয়। আকৌ থাৰ্ড যদি থাকে তেনেহ'লে কি হ'ব, ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আকৌ তলৰ লাইনটো। সেইবিলাকতো গম পালা। হৰণ আকৌ চোৱা কেনেকৈ কৰে, 4 0 2, এইটো যদি তুমি কি দিয়ে কৰা, ধৰা 12 দি কৰি আছা, তো 12 দি কৰা, ফাৰ্ষ্টত চাবা এই 12 দি ফাৰ্ষ্টৰ এইটো কিন্তু আকৌ বাওঁফালৰ পৰা কৰিব লাগিব, চাব লাগিব। তো 4ৰ মাজত 12টো 4ৰ মাজত যাব নেকি, নাযায়, তেনেহ'লে আৰু এটা সংখ্যা লোৱা, তো 40ৰ মাজত, তো 40ৰ মাজত 12টো যাব, 40ৰ মাজত কিমানবাৰ যাব, 3বাৰ যাব, 3বাৰ গ'লে কি হ'ব, 12 3 গুণ 36, 36 6 লিখিলা। এতিয়া 40ৰ পৰা 36টো মাইনাছ কৰা, 36টো মাইনাছ কৰিলে কি হ'ব, 4 হ'ব। এতিয়া ওপৰটো নামাই দিয়া, তো 42 হৈ গ'ল। তো 42ৰ মাজত 12 কেইবাৰ যাব, আকৌ 3বাৰেই যাব, এতিয়া 3বাৰ দিয়া, কি 36 হ'ব, 36। তো কিমান বাকী থাকিব, 6। তো 6ৰ মাজততো কি 12 নাযায়, আৰু তুমি যদি দশমিক দি কৰিব যোৱা তেনেহ'লে কি, ইয়াতে দশমিক দিলে ইয়াতে 0 এটা আহিব, তো 0 এতিয়া কি 60 হৈ গ'ল। 60ৰ মাজত 12 কেইবাৰ যাব, 5বাৰ যাব, 5বাৰ দিয়া 60, এনেকৈ কৰা হয় 60। এতিয়া চোৱা এইবিলাকতো শিকিলা নৰ্মেল, তেনেহ'লে এতিয়া দশমিকৰবিলাক আহে, দশমিকৰবিলাক কি কৰিব লাগে, প্লাছৰ ক্ষেত্ৰত চোৱা দশমিকবিলাক সমান থাকিব। তোমাক যে এইটো ধৰা এনেকৈ আছে যে 1 নম্বৰত এইটো প্লাছ কৰা, 2.025 প্লাছ 0.25 প্লাছ 1 2, এইটো ধৰা প্লাছ কৰিব দিছে, তো চব পইণ্টবিলাক সমান ৰাখিব লাগিব, 2.025 এনেকুৱা আছে। আকৌ চোৱা এইটোত কি আছে 0.25, তো কি পইণ্টৰ তলত পইণ্ট দিব লাগিব, পইণ্টৰ তলত পইণ্ট দিলা, ইয়াতে 25টো লিখি লোৱা, 25, আৰু ইফালে কি আছে 0 আছে, আকৌ এইটো পইণ্টৰ তলত পইণ্ট দি থোৱা, তাৰমানে কি ইয়াতে 21 আছে, 21 আছে, তাৰমানে ইয়াতে পইণ্ট নাই, তাৰমানে কি পইণ্টটো ইয়াতে আহিব, চ' 21টো আগতে লিখি লোৱা হ'ব, ইয়াতে পইণ্ট দিলেও হ'ব নিদিলেও হ'ব, 1 2 এনেকৈ লিখিব লাগিব। তাৰমানে এইকেইটা হ'ল মূল, আৰু এইকেইটা কি পইণ্টৰ পিছত, চ' পইণ্টবিলাক একে ৰাখিব লাগিব। তো এইকেইটা প্লাছ কৰি দিয়া, ইয়াতে 5 আহিব, আৰু 2 আৰু 5 কি 7, ইয়াতে 2, এইটো প্লাছ কৰি আছোঁ 2, ইয়াতে 1 3, ইয়াতে 2, এনেকৈ কৰিব, পইণ্টটো ইয়াতে, পইণ্টৰ তলত পইণ্ট, এনেকৈ কৰিব লাগে। চ' বিগৰ ক্ষেত্ৰত এনেকুৱাই যে পইণ্টৰ তলত পইণ্ট দিব লাগিব, ইয়াতে যেনেকুৱা 31.025 এনেকুৱা যে থাকিলে 14.94, যেনিবা এনেকুৱা আছে, এইটো কেনেকৈ কৰিবা, 31 লিখা, 31.025 এনেকুৱা লিখিলা, তাৰপিছত পইণ্টৰ পইণ্ট দি, তাৰপিছত ইপিনৰ খিনি লিখা, 94 আছিল, আৰু ইয়াতে কি আছিল 41 এনেকুৱা আছিল, মাইনাছ কৰা। এতিয়া চোৱা ইয়াতে একো নাই মানে ইয়াতে 0 আছে, একো নাই মানে কি 0 আছে, তেনেহ'লে কি 5ৰ পৰা 0 কৰি কিমান থাকিব, 5এই থাকিব, 2ৰ পৰা 4 যাব নোৱাৰে, 1 ধাৰ কৰিব লাগিব, ইয়াতে কি 0, ইয়াৰ পৰা ধাৰ কৰিব নোৱাৰে, তো ইয়াৰ পৰা ধাৰ কৰিব লাগিব, তো ইয়াৰ পৰা 1 ধাৰ কৰিলে ইয়াতে 10 হ'ল, 10ৰ পৰা আকৌ 1 ধাৰ কৰিলে ইয়াতে 9 ৰৈ গ'ল, ইয়াতে কি হৈ যাব 12 হৈ যাব, 12ৰ পৰা 4 গ'লে কি 8 হ'ব, ইয়াতেতো 9 আছিল, 9ৰ পৰা 9 গ'লে 0, এটাও কি 1 ধাৰ কৰি লৈ গৈছিলোঁ, তো ইয়াতে কি 0 ৰৈ গৈছে, চ' 0ৰ পৰাতো 4 যাব নোৱাৰে, 1 ধাৰ কৰিম 10 হ'ব, 10ৰ পৰা 4 গ'লে কি হ'ব 6 হৈ যাব, ইয়াতে এতিয়া 2 আছিল, মানে 1 ধাৰ কৰিছোঁ, 2ৰ পৰা 1 গ'লে 1, এনেকুৱা কৰিব লাগে। চ' বুজি পালা। এতিয়া চোৱা দশমিকৰ পূৰণটো কেনেকুৱা, যোগ বিয়োগ যেনেকুৱা দশমিকৰ তলত দশমিক দিছিলোঁ, পূৰণৰ ক্ষেত্ৰত কিন্তু দশমিকৰ তলত দশমিক দিলে নহ'ব, সেইটো কি কৰিব লাগিব, দশমিক কাউণ্ট কৰিব লাগিব, গুণিব লাগিব, যেনেকুৱা তোমাৰ যেনেকুৱা দিয়া নাথাকক কিয়, যেনেকৈ আছে 0.25 এনেকুৱা আছে ইনটু 1.6 এনেকুৱা দিয়া আছে ধৰা, তেনেহ'লে কি কৰা, তুমি এই দশমিকবিলাক বাদ দিয়া, দশমিকবিলাক বাদ মানে কি, দশমিকবিলাক সমানে বহাব নালাগে, 0.25 মানে তুমি 0টো নিলিখিলেও হৈ গ'ল, যে পইণ্টটো এনেকৈ দি কেনে 25 বা 0টো তুমি হিচাপত নধৰিলেও হৈ যাব, তাৰপিছত কি 16, তাৰমানে তুমি কি কৰা, যেতিয়া দশমিক পূৰণবিলাক কৰিব লাগিব, তেতিয়া তুমি কি সোঁফালৰ পৰা সজাই আহা, সোঁফালৰ পৰা কি ফাৰ্ষ্টৰটো লিখিলোঁ 0.25 লিখিলোঁ, তো ছেকেণ্ডটো কি 2টা অংক আছে, 2টা অংক কি এইফালৰ পৰা সজাই আহা, কি 5ৰ তলত কি 6 আহিব,
1ৰ তলত 2ৰ তলত 1 আহিব। এতিয়া কি পইণ্টটো কিন্তু পইণ্টৰ তলত অহা নাই, কিন্তু পইণ্টটো এতিয়া পইণ্টৰ তলত বহাব নালাগে, সেইটো তুমি ইনটু কৰি দিয়া। ইনটু কৰি কি হ'ব 5 6 গুণ 30ৰ 0 7 3 6 2 গুণ 12 আৰু 3 কি হ'ব 15। তাৰপিছত 1ৰ 5 গুণ 5 1ৰ 2 গুণ 2। এই 0টো কৰিব নালাগে, 0টো কৰিলে একেই হ'ব। এতিয়া তুমি প্লাছ কৰি দিয়া 0 0 0, ইয়াতে 1 আৰু 3 4 হৈ যাব। এতিয়া তুমি কি দশমিক কেনেকৈ বহাবা, এই তুমি দশমিকটো কাউণ্ট কৰা যে কিমান ঘৰ আগত দশমিক আছিল। 1 ঘৰ 2 ঘৰ আৰু ইয়াতে 1 ঘৰ, তো 3 ঘৰ আগত দশমিক, তেনেহ'লে কি ইয়াৰ পৰা 3 ঘৰ আগত দশমিক দি দিয়া যে 1 2 3 3 ঘৰ আগত দশমিক দিয়া। তাৰমানে কি এইটোৰ এনচাৰ কি হ'ব, এইটোৰ এনচাৰ হ'ব 0.400 লিখিলেও হ'ব আৰু নিলিখিলেও হয়। এইটোৱে হ'ল এনচাৰ। এনেকুৱা মানে কি দশমিকবিলাক কাউণ্ট কৰিব লাগে। এনেকুৱা ধৰা এইটোৰ আনচাৰ যে এ বি ইনটু এ 0.ab ইনটু চি পইণ্ট ডি এক্স ৱাই জেড। এইটোৰ এনচাৰ ধৰা এইটোৰ এনচাৰ যোনটো ওলাব সেইটো কিমান ঘৰ আগত দশমিক হ'ব, যে 1 2 3 4 4টা অংক আছে, আৰু 5 6, তো 6টা ঘৰ আগত দশমিক হ'ব। তাৰমানে কি যেনেকুৱা যিয়ে নাথাক কিয় ধৰা কিবা কিবি ওলাইছে, কিন্তু 6 ঘৰ আগত দশমিক হ'ব, 1 2 3 4 5 6 ঘৰ আগত দশমিক হ'ব। কিন্তু যিয়ে নোলাক কিয়, মানে কি যিমানটা অংক থাকিব সিমানটা ঘৰ আগত কি হ'ব দশমিক হ'ব। এইটো হ'ল পুৰণৰ নিয়ম। এই দশমিকৰ হৰণবিলাক কেনেকৈ কৰিব পাৰা, তেনেকুৱা তোমাক কি দি আছে 1.25 ডিভাইডেড বাই 0.25 এনেকুৱা দ্বাৰা দিয়া আছে। তো এইটো তুমি কি কৰা, তোমাৰ দশমিকবিলাক উঠাই লোৱা কি হ'ব, চ' ইয়াতে কি 2 ঘৰ আগত দশমিক আছে, ইয়াতে 2 ঘৰ আগত দশমিক আছে, তেনে এইটো যে এনেকুৱা লিখা যে এইটো এনেকৈ লিখা যে 125 মানে দশমিকটো 2 ঘৰ পিছুৱাই দিলোঁ, এইটো লৈ গ'লোঁ, তো এইটো কি এইটো 2 ঘৰ পিছুৱাই যাব যে 25, তেনেকৈ এইটো সহজ হৈ যাব না। এইটো ডিভাইড কৰিলে কি হৈ যাব, এইটোৰ এনচাৰ তোমাৰ 5 ওলাই যাব। ধৰা এনেকুৱা কি 3 ঘৰ 4 ঘৰ থাকি গ'ল, যেনেকুৱা 6.4 এনেকুৱা আছে, আৰু ডিভাইডেড বাই 2.2 এনেকৈ দিয়া আছে। তেনেহ'লে চোৱা এইটো কেনেকৈ তুমি ইকুৱেল কৰিবা। তো এইটো ইকুৱেল কৰিবলৈ কি হ'লে কি হ'ব, এইটো এক ঘৰ পিছত দিয়া, এইটো এক ঘৰ পিছত যাব, তেনেহ'লে কি 2.94 ইকুৱেল কি আছে 2.22 হ'ব। তেনেহ'লে এইটোতো দশমিক ৰৈ গ'ল, এইটো তোমাৰ দশমিক থাকিলেও তোমাক কেলকুলেট কৰোঁতে অলপ প্ৰব্লেম হয়, তেনেহ'লে কি দশমিক একবাৰ উঠাই দিয়া, বা প্ৰব্লেম নহয় তথাপি যদি তুমি কৰিব জানা তেনেহ'লে প্ৰব্লেম নহয়, তথাপি যদি তুমি দশমিক উঠাই দিয়া তেনেহ'লে কি হ'ব, তোমাৰ এইটো দশমিক আৰু 2 ঘৰ পিছত গ'লে ইয়াতে 2টা শূন্য আহি যাব, যেনেকুৱা 6.294.2200 হৈ যাব। মানে কি এইটো 2 ঘৰত আৰু পিছত দিছিলোঁ, যদি কিবা কিবি সংখ্যা থাকিলে হয় তেনেহ'লে কি এইটো শূন্য দিব নালাগিলে হয়, কিন্তু একো নাথাকাৰ কাৰণে এইটো দশমিক 2 ঘৰ পিছুৱাই দিছোঁ কাৰণে এইটো 2টা শূন্য আহি যায়। তো এইটো কি তুমি কেলকুলেট কৰি দিয়া, হৰণ কৰি দিলে হৈ যাব। এনেকৈ কৰিব পাৰা। আৰু তাৰপিছত তোমালোকক শিকাই আছোঁ যে এইটো তোমালোকৰ বহুত খেলি মেলি হয়, যেনেকুৱা এইটো আছে ধৰা -10 + 12, এইটোৰ ভেলু কিমান হ'ব, এইটো চোৱা এনেকৈ যদি এটা মাইনাছ এটা প্লাছত যদি থাকে তোমালোকে এইটো কৰিব পাৰা না, যে 12 - 10, এইটো কিন্তু একেবাৰে ছেম, মানে কি এইটো 10টো আগত লিখা হৈছে 12টো পিছত লিখা হৈছে, 12ৰ আগত একো নাই, মানে কি প্লাছ চিন এটা আছে, তো এইটো কি 2 হৈ যাব, চ' এইটো কি হৈ যাব 2 হৈ যাব। চ' এইটো কৰাৰ আৰু এটা মই নিয়ম কৈ আছোঁ যে এনেকুৱা যদি প্লাছ আৰু মাইনাছত থাকে তেনেহ'লে কি কৰিবা, এই দুটাৰ মাজত চাবা কোনটো ডাঙৰ, এই ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিবা, আৰু ডাঙৰটোৰ আগত যি চিন থাকে সেই চিনটো দি দিবা। এইটো কি 10 আছে 12 আছে, 10 আৰু 12ৰ মাজত 12টো ডাঙৰ, তো 12ৰ পৰা 10টো মাইনাছ কৰা কি হ'ব 2 ওলাব, তো 12ৰ আগত কি চিন আছে প্লাছ চিন আছে, তো এতিয়া প্লাছ চিন ৰাখি দিলে হৈ গ'ল। যেনিবা এনেকুৱা আছে -19 + 2, এই দুটা কি এটা প্লাছত আছে এটা মাইনাছত আছে, তুমি কি ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিয়া, তো 19 আছে 19ৰ পৰা 2টো মাইনাছ কৰি 17 হ'ব, এতিয়া ডাঙৰটোৰ আগত কি চিন আছে মাইনাছ চিন আছে, এতিয়া মাইনাছ চিন দিলে হৈ গ'ল। এনেকৈ কৰিব পাৰা।
এনেকুৱা থাকে 2 প্লাছ 22 মাইনাছ 3 প্লাছ 1 মাইনাছ 33 এনেকুৱা যেনিবা আছে তেনেহ'লে কি কৰিব পাৰা এতিয়া চোৱা তোমালোকে আগতে প্লাছৰখিনি কৰা আকৌ মাইনাছ তাৰপিছত মাইনাছৰখিনি কৰিবা এটা আকৌ আৰু এটা বস্তু শিকাই আছোঁ দুয়োটা যদি মাইনাছত থাকে তেনেহ'লে কি কৰিবা সংখ্যাখিনি প্লাছ কৰিবা যেনিবা 3 মাইনাছ 3 মাইনাছ 5 তেতিয়া 3 আৰু 5ত কি হ'ব 8 হ'ব 8ৰ আগত মাইনাছ দি দিলে হৈ যাব মাইনাছ 8 হৈ যাব মানে দুটাৰ আগত যেতিয়া মাইনাছ থাকিব দুটা প্লাছ কৰি দিবা আৰু সংখ্যাৰ আগত মাইনাছ দি দিবা তেনেহ'লে 8টো কেনেকৈ কৰিব পাৰা তোমালোকে প্লাছৰখিনি আগত কৰা তো প্লাছখিনিতো কৰিব পাৰিবা 2টো প্লাছত আছে 22টো প্লাছত আছে 1টো প্লাছত আছে তেনেহ'লে কি 2 আৰু 22 24 আৰু 1 তেনেহ'লে 25 কৰা তাৰপিছত মাইনাছৰখিনি কৰা যে 30 মাইনাছ 3 আছে আৰু মাইনাছ 33 আছে তেনেহ'লে 3 আৰু 33 কৰা কিন্তু ইয়াৰ আগত মাইনাছ চিন হ'ব এইটো যে শিকাইছিলোঁ দুটাৰ আগত মাইনাছ চিন থাকিলে কি মাইনাছ চিন আহি যাব আৰু সংখ্যা দুটা প্লাছ হ'ব মাইনাছ 3 আৰু মাইনাছ 33 কিমান হ'ব মাইনাছ 36 এতিয়া এই দুটা চোৱা এই দুটা মানে কোনটো ডাঙৰ কি 33টো ডাঙৰ তেনেহ'লে 33ৰ পৰা 25টো মাইনাছ কৰা 33ৰ পৰা 25 মাইনাছ কৰি কি হ'ব 11 হ'ব আকৌ চোৱা ডাঙৰটোৰ আগত কি চিন আছে মাইনাছ চিন আছে এতিয়া মাইনাছ চিন দি দিয়া হৈ গ'ল চিম্পল এনেকুৱা কৰিলেই হৈ গ'ল তাৰপিছত ইনটোৰ ক্ষেত্ৰত চোৱা কেনেকৈ কৰিব লাগে যে 2 ইনটু মাইনাছ 4 যদি থাকে তেনেহ'লে কি হ'ব এইটো প্লাছত আছে এইটো মাইনাছত আছে তেনেহ'লে এনচাৰটো এই দুটা ইনটু কৰি এনচাৰৰ আগত মাইনাছ চিন আহি যাব দুটা ইনটু কৰিলে হ'ব 8 আৰু চিনটো আহিব মাইনাছ দুটাৰ আগত যদি মাইনাছ থাকে মাইনাছ 2 ইনটু মাইনাছ 4 দুটাৰ আগত মাইনাছ চিন আহিলে কিন্তু আকৌ প্লাছ হৈ যাব আকৌ যদি এইটোৰ আগত মাইনাছ চিন এইটোৰ আগত প্লাছ চিন যে মাইনাছ 2 ইনটু 4 এতিয়া কি এটাৰ আগত মাইনাছ আছে এটাৰ আগত প্লাছ আছে এইটো আকৌ কি আহি যাব মাইনাছ আহি যাব এনে কৰা হয় ইনটোৰ ক্ষেত্ৰত চ' কনচেপ্টখিনি বুজি পালা এইটো যদি বুজি পাইছা তেনেহ'লে মই হোমৱৰ্ক দি আছোঁ এইখিনি তোমালোকে হোমৱৰ্ক কৰি দেখাবা কমেণ্টত মাইনাছ 55 প্লাছ 9 মাইনাছ 1 সেইটো কিমান হ'ব 2 নম্বৰত 4 ইনটু মাইনাছ 19 এইটো কৰিলে কি হ'ব আকৌ চোৱা আৰু এটা বস্তু মই শিকাই আছোঁ যদি ইয়াতে দুটা সংখ্যা আছে যদি 3টা 4টা থাকে মই শিকাই আছোঁ আৰু এটা বস্তু এনেকুৱা যদি থাকে যে মাইনাছ এ বি ইনটু হৈ আছে কিন্তু বি মাইনাছ চি ডি এনেকৈ যদি থাকে তেনেহ'লে চোৱা এইটো মাইনাছত এইট মাইনাছ এইটো মাইনাছত এইটো চিটো মাইনাছত আছে তেনেহ'লে কি দুটা মাইনাছ ইনটু কৰিলে কি হৈ যাব আকৌ প্লাছ হৈ যাব চ' গোটেই এইটো আকৌ প্লাছ এইটো আকৌ প্লাছ চ' এইটো মাইনাছ আৰু এইটো মাইনাছ দুটা মাইনাছ ইনটু কৰিলে কি প্লাছ হৈ যাব চ' গোটেই আৰু এইটো প্লাছতে আছে তেনেহ'লে কি গোটেইখিনি প্লাছ হৈ যাব তেনেহ'লে এ বি চি ডি এনেকুৱা হৈ যাব মই ভালকৈ শিকাই আছোঁ এনেকুৱা মাইনাছ 2 যদি ইনটু চিনৰ মাজত মাইনাছ থাকিলে ব্ৰেকেট দিলেই হৈ যাব মানে ব্ৰেকেটত ইনটু বুজায় মাইনাছ 6 ইনটু 4 ইনটু 1 এইটো কৰা তেনেকৈ মাইনাছ 2 আৰু মাইনাছ 6 দুটা যদি মাইনাছ ইনটু কৰি দিয়া তেনেহ'লে এইটো প্লাছ হৈ যায় মাইনাছ 2 মাইনাছ 6 এইখিনিৰ মান কি হৈ যাব তোমাৰ মাইনাছ 12 নাহে এইখিনি মান 12 আহি যাব তাৰমানে দুটা যেনেকুৱা প্লাছ মাইনাছত কি দুটা প্লাছ কৰিব লাগিছিল কিন্তু মাইনাছ চিন আহিছিল কিন্তু ইনটোৰ ক্ষেত্ৰত কি আহে দুটা ইনটু হ'ব কিন্তু চিহ্নটো মানে কি চিনটো কি চেঞ্জ হৈ যাব তো এইটো কি আহি যাব প্লাছ আহি যাব তো 12 আহিব 12 লগত 4 কৰিলে কি হৈ যাব 48 ইনটু 1 48 হ'ব আৰু যদি 3টা মাইনাছ আহি যায় তেনেহ'লে কি হ'ব যেনিবা এনেকুৱা 4 ইনটু মাইনাছ 1 ইনটু চিনটো নিদিলেও হয় ইনটু মাইনাছ 6 ইনটু মাইনাছ 2 4 এনেকৈ যদি আহি গ'ল তেনেহ'লে কি 4 লগত মাইনাছ 1 কৰা তেনেহ'লে কি মাইনাছ 4 হৈ যাব মাইনাছ 4 লগত মাইনাছ 6 কৰা তেনেহ'লে কি 24 হৈ যাব এতিয়া মাইনাছ 24 নহয় তাৰমানে মাইনাছৰ লগত মাইনাছ ইনটু কৰিলে কি প্লাছ চিনটোও চেঞ্জ হৈ যায় তো মাইনাছ এইটো প্লাছ 24 হৈ যাব আৰু প্লাছ 24ৰ লগত 2 ইনটু কৰিলে কি হৈ যাব মাইনাছ 2 ইনটু কৰিলে কি হৈ যাব এইটো চোৱা এইটোৰ লগত এইটো ইনটু কৰি কি মাইনাছৰ লগত মাইনাছ ইনটু কৰি কি প্লাছ হৈ গৈছিল আকৌ প্লাছৰ লগত
মাইনাছ ইনটু কৰিলে আকৌ মাইনাছ হৈ যাব সেইকাৰণে তোমালোকে মুঠতে এনেকৈ চাব পাৰা যে মাইনাছ চিনটো যে আছে মাইনাছ চিনৰ সংখ্যাটো যেনেকৈ 1 2 3 এনেকুৱা সংখ্যাটো কি যুগ্ম হৈ আছে নে অযুগ্ম হৈ আছে যদি যুগ্ম হৈ আছে তেনেহ'লে কি সংখ্যাটো প্লাছত হৈ যাব আৰু যদি অযুগ্ম হৈ আছে তেনেহ'লে কি সংখ্যাটো মাইনাছ হৈ যাব তেনেকৈ 1 2 3 তিনিটা অযুগ্ম চ' এইটো ভেলু কি হৈ যাব যিটো আহিব সেইটো মাইনাছত হৈ যাব তেনেকুৱা 4 ইনটু 1 -4 ইনটু -6 ইকুৱেল কি হৈ যাব +24 +24 ইনটু -2 তেনেহ'লে কি হৈ যাব -48 -48 ইনটু 4 -48 ইনটু 4 4 গুণ 32 2 হাতত 3 4 4 গুণ 16 আৰু 3 19 এনেকুৱা হৈ যায় এনচাৰ কিন্তু এটা আগত মাইনাছ চ' এনেকৈ আমি পূৰণ হৰণবিলাক কৰিব পাৰোঁ হৰণটো শিকোৱা নাই হৰণৰ আগত যদি এনেকুৱা যদি আছে 2 4/6 এইটো কেঞ্চেল কৰিলে এটা মাইনাছ আছে চ' কি হৈ যাব এইটো -4 হৈ যাব আকৌ এনেকুৱা যদি হয় -24/-6 তেতিয়া কি মাইনাছ মাইনাছ কেঞ্চেল হৈ যাব তেনেহ'লে কি মাইনাছ মাইনাছ কেঞ্চেল হ'ব আৰু এইটো কেঞ্চেল হ'ব কি হ'ব 4 আহি যাব এতিয়া আকৌ প্লাছত আহি যাব বুজি পালা চ' আজিৰ ভিডিঅ'টো ইমানখিনি এণ্ড থেংক ইউ আৰু হোমৱৰ্কখিনি কমেণ্টত দেখাবা